নমস্কাৰ বন্ধুসকল, আশা কৰোঁ ভালেই আছে। বহুত দিনত এটা ভিডিঅ' বনাওঁ বুলি ভাবিছোঁ আৰু ভিডিঅ' নবনোৱা প্ৰায় এবছৰেই হ'ল। যদিও এই এবছৰৰ মাজত কেইটামান কাম কৰিলোঁ, ছবিৰ কাম, কিন্তু ভিডিঅ' বনোৱাৰ মানে যিটো মানসিক প্ৰস্তুতি সেইটোও নাছিল আৰু খুব ব্যস্ততাৰ এই কাম কাজখিনি কৰিলোঁ, যাৰ কাৰণে মই ভিডিঅ' বনাব নোৱাৰিলোঁ। আৰু মই ভাবিছোঁ যে এইবাৰ এটা ভিডিঅ' বনাওঁ আৰু ছবি এখন আঁকিবলৈ খুব মন গৈ আছিল, আঁকিবলৈ চেষ্টা কৰিম আৰু সেইকাৰণে ভাবিলোঁ যে সেই ভিডিঅ'টো বনাম এইবাৰ। গতিকে ব'লক ভিতৰলৈকে যাওঁ, ভিতৰতে আঁকিব লাগিব ছবিখন। আৰু এইটোৱে মোৰ ঘৰ, ৰুম, ইয়াতে কিবা কিবি কৰি থাকোঁ আৰু এই কেনভাছখন যে দেখিছে, তাতে আঁকিম হিৰোৰ ছবি এখন। অকণমানকৈ আউটলাইনখিনি বনাই থৈছিলোঁ, গতিকে কালাৰ কামখিনি কৰিব লাগিব। গতিকে আহক কালাৰ কামখিনি কৰোঁ। মোৰ তাত বাৰ্ণ চিয়েনা নাছিল, যাৰ কাৰণে মই কি কৰিলোঁ, ৰঙা, ৰেড আৰু গ্ৰীণ কালাৰ, দুইটা কালাৰ মিক্স কৰি পেলাই মই এটা ডাৰ্ক শ্বেড এটা বনাই লৈছোঁ, বাৰ্ণ চিয়েনা বা ব্ৰাউন, যাতে হিৰোডৰ এইখন ছবিয়ে মই আঁকিম। আহকচোন কিমান দূৰ সম্ভৱ ছবিখন আঁকিব পাৰোঁ, যত্ন কৰিম মই 100% শুদ্ধকৈ আঁকিবলৈ। আউটলাইনটো হৈ গ'ল, বাকীখিনি কাম কৰিব লাগিব। ভোক লাগিছে, ভাতকেইটা খাই আহোঁ, তাৰপিছত বাকীখিনি কাম কৰিম।